হে দোস্ত, তো মই আজি গৈ আছো চাপট গ্ৰাম। তো কেনেকুৱা আছে আপোনালোকে? আশা কৰো ভালে আছে দে। তো আজি মই গৈ আছো চাপট গ্ৰাম। তো চাপট গ্ৰাম যাই কেনে আপোনালোকক দেখাম। চাপট গ্ৰামত একটা গজব বস্তু আছে দে, আপোনালোকে চাইছে মোৰ মতে, কিন্তু আপোনালোকে ইমান মাইণ্ড কৰা নাই। তো আজি মই যাই কেনে দেখাম, তো চাই থাকো ব্লগখন। তো এয়া মই গৈ আছো বাইকেৰে। তো আৰু মই এটা কালি মই এটা ভিডিঅ' আপলোড দিছিলো ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ। আপোনালোকে চাইছে না নাই? যদি চোৱা নাই তেনেহ'লে মই ডিছক্ৰিপশ্যনত লিংক থাকি যাব ভিডিঅ'খনৰ, তো যাই কেনে চাই ল'ব। বহুত এটা ইণ্টাৰেষ্টিং ভিডিঅ'। তো বহুত মজা লাগে। ক্ৰিষ্টিয়ানো ৰনাল্ডো পুৰা ইউটিউবত ৰেকৰ্ড কৰিছে। তো দে আৰু চাই থাকো ব্লগখন, বহুত মজা আহিব। মই যাই কেনে দেখাম। তো লেটছ গো। আৰু চাওক না, এইবিলাক ৰাস্তা হয় দে। আমালোকৰ এইফালে চৰকাৰে যে কি যে কৰি আছে চাওক, এইবিলাক ৰাস্তা হয় নেকি? কেনেকৈ যাম আমালোকে? চাওক ইমান ৰিক্স হৈ আছে। মাথাই কাম নাযায়, কি কৰিম? তো দে আৰু এনেকৈ যাব লাগিব, চাই থাকক। অলপমান পিছতে ৰোড আছে। আৰু চাওক না, পুৰা স্পীডত গৈ আছে। তোমাৰ জগৰ পানী ওলাই গৈছে। তো কি কম আৰু দে, পুৰা স্পীডত গৈ আছে দে। তো দে আৰু চাই থাকক, বহুত মজা আহিব। আমালোকে গৈ আছো। আৰু এয়া হয় চাপট গ্ৰাম ব্ৰিজ। তো এয়া হয় চাপট গ্ৰাম নদী। চাওক আপোনালোকে, এয়া হয় চাপট গ্ৰাম নদী। তো এতিয়া আমালোকে গৈ আছো, আৰু পামেই আৰু অলপমান আছে যে, তাৰপিছত দেখাম আপোনালোকক। যাওক আৰু মেলা চেলা চাপট গ্ৰামত হলে ইয়াতে বেছি হয় মেলা। কিবা মন্দিৰ হয় এইখন, আৰু ইয়াতে মেলা চেলা হয়। তো ইয়াৰ চাপট গ্ৰাম আপোনালোকে দেখিব পাৰিছে। তো আমালোকে গৈ আছো, আৰু চাই থাকক, আৰু বহুত মজা আহিব। তো আমালোকে সেই গোপন ঠাইখন হল, আমালোকে গৈ আছো আশ্ৰমত। তো আপোনালোকে তো সকলোৱে গৈছে। তো মই গৈছিলো, বহুত বাৰ গৈছিলো। তো আজি মই যাই কেনে এনেও দেখাম। তো ভালদৰে দেখাম আপোনালোকক। তো আপোনালোকে যিয়ে অহা নাই আশ্ৰমত, তো এবাৰ আহি চাব না, কি মজা ঠাই দে, বহুত মজা লাগে। তাৰ আগতে মই আপোনালোকক দেখাম, তো কলেজ যে আছে চাপট গ্ৰাম কলেজ, সেই কলেজখন মই আপোনালোকক দেখাম। তো চাই থাকক, বহুত মজা আহিব। তো এয়া আমালোকে চাপট গ্ৰাম কলেজ পালো। তো আপোনালোকে দেখাওক, এয়া চাপট গ্ৰাম কলেজ। তো ইয়াত ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, BA লৈকে আছে, BA থাৰ্ড ছেমিষ্টাৰ লৈকে আছে। তো এয়া হয় চাপট গ্ৰাম কলেজ, বহুত ডাঙৰ কলেজ আমালোকৰ ইয়াৰ। তো দে আৰু চাই থাকক, এতিয়া আমালোকে যাম আশ্ৰমত। তো এয়াই মই আহি পালো। চব এয়া হয় আশ্ৰমৰ গেট, এখন হয়। তো চাওক, এয়া আশ্ৰম হয়। আৰু এইখন যে আছে, এইখন এয়া চাওক আপোনালোকে, এইখন চুইমিং পুল বনাব, এইটো কমপ্লিট হোৱা নাই। তো কিছুদিন পিছত চুইমিং পুলখন এনেকুৱা হবে। ইয়াত যে পূজা কৰে, সেই মন্দিৰখন যে আছে, সেই মন্দিৰখনত পূজা কৰোঁতে কিবা গা ধুব লাগে বোলে। সেইকাৰণে ইয়াত আহি কিনে গা চা ধুই যাব, কাৰণে পূজা কৰিলে গা ধুব লাগে হিন্দু ধৰ্ম মতে। তো ইয়াত আহি কেনে গা ধুই যাব, সেইকাৰণে এখন চুইমিং পুল বনাই দিব। আৰু চুইমিং পুল বনালে মই শুনিছো ইয়াত এন্ট্ৰি কৰিবলৈ পইচা ল'ব দে। তো কি কৰা যাব, তেওঁ আহি কেনে আমালোকে ইয়াত গা ধুব পাৰিম। আমালোকৰ ঘৰৰ ওচৰতে এইখন। তো দে আৰু এতিয়া আমালোকে যাওঁ ভিতৰত। আৰু ৰাতিত আৰু বহুত মজা লাগে, কাৰণ এইবিলাক চাওক, এইবিলাক লাইট যে আছে, বহুত বিলাক লাইট আছিল, এতিয়া কিবা হৈছে নাজানো। কি কম আৰু, ৰাতিত এনেকুৱা মজা লাগে কি মই ক'বই নোৱাৰি, কাৰণ বহুত লাইটিং চাইটিং হয়। তো বহুত মজা লাগে। আৰু ইয়াত চাওক, ইয়াত মন্দিৰখন যে আছে, আপোনালোকে বেকগ্ৰাউণ্ড নইজ শুনি পাইছে। তো ইয়াত পূজা কৰি আছে। তো আমালোকে তাত যাব নোৱাৰিম। তো তাত নাযাম। তো আমালোকে চিৰ্ফ পাৰ্কখন দেখি কেনে আপোনালোকে ঘৰত গুচি যাম। তো দে আৰু চাই থাকক, বহুত মজা আহিব। চাওক না, ৱাও কি মজা লাগে।
কেমেৰাখন অলপ কালা হৈ গৈছে, তো মই ঠিক কৰি লওঁ অলপমান। চাওক এয়া হয় পাৰ্কখন। তো এইফালে পৰা যাওঁ দে, এইফালে পৰা যাওঁ। তো চাওক এয়া ৰোডবিলাকো ভালদৰে দিছে, আৰু চাওক তাত কি কয় হৰে কৃষ্ণ না কি কয় যে তোৰ ছবি লগাই দিছে। আৰু চাওক ঘাঁহবিলাক চাওক না, আৰু তাত ময়ূৰ আছে, গৰু আছে, ডিয়াৰ আছে। তো ইয়া হয় চাওক মন্দিৰখন। তো ইয়াত চাওক এইবিলাক যে আছে, সেইবিলাক যে আপোনালোকে চাই পাইছে, এইবিলাক ৰাইতো তাৰ পৰা পানীৰ ওপৰত উঠে, আৰু তাত লাইটিঙো আছে, কি ধৰণৰ যে দিছে তো লাইটিংবিলাক। তো চাওক ইয়া এইখনো এইফালেও বনাই দিছে, এইবিলাক পাথৰবিলাক ৰাখি দিছে। তো চাওক না কি কম আৰু দে চাওক। তো চাওক এইবিলাক বহুত এনে যে আর এতিয়া আমালোকৰ ঘৰত যাম, কাৰণ বহুত গৰম লাগি আছে। আজিৰ ব্লগখন ইয়াতে সমাপ্ত কৰোঁ, আৰু ব্লগখন ডাঙৰ নকৰোঁ, কাৰণ বহুত ভাগৰ লাগি গৈছে মোক, কাৰণ আজি বহুত গৰম পেলাইছে, সেইকাৰণে আজি মোৰ শৰীৰখন ভাল নহয়। তো আপোনালোকক আৰু ব্লগখন ভাল হ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু কমেণ্টত মোক জনাব যে ব্লগখন কেনেকুৱা হয়, আৰু মটিভেট কৰিব লাগিব নেকি। মটিভেট কৰিবলৈ মই চেষ্টা কৰিম, তেন্তে আপোনালোকে মোক ক'ব, কাৰণ আপোনালোকে মোক ভুল ধৰাই দিলেহে মই বস্তুখন ঠিক কৰি ল'ব পাৰিম। তো মোৰতো এনেধৰণৰ এক্সপিৰিয়েঞ্চ নাই ব্লগ বনানি, তো মই এনেই ব্লগ বনাইছোঁ। আপোনালোকে তো অলপ ছাপোৰ্ট কৰিব। তো আজিৰ কাৰণে বাই।